আপোনালোকলৈ লৈ আহিছো এটা নতুন সিম্পল ৰেচিপি হেতু হৈছে চিকেন ৰোল আমি চিকেন ৰোল খাই সবে ভাল পাওঁ এতিয়া আপোনালোকে চিকেন ৰোল ঘৰতে বনাব পাৰিব আহকচোন কেনেকৈ বনাই চাওহি আৰু ভিডিওটো এন্ডলৈকে চাব আৰু লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো ক্লিক কৰি দিব আৰু কমেন্টত জনাব যে কেনেকুৱা লাগিছে তেৱাখন গৰম কৰি অলপ তেল দিব মই তেল 2 টেবুলস্পুন দিছো তেলখিনি গৰম হোৱাৰ পাছত পিয়াজখিনি দি দিব পিয়াজখিনি ভালকে লৰাই পেলাই অলপ ব্ৰাউন কালাৰ হ'বলৈ দিব এতিয়া আদা নহৰু পেষ্টটো দি দিব আৰু অকমান সতে হ'বলৈ দিব 2 চামুচ ৰেড চিলি পাউডাৰ দিব ভালকে মিক্স কৰি দিব হেতাখনেদি জিৰা আৰু ধনিয়া গুৰি দিব 1 চামুচ হালধি গুৰি দিব 1 চামুচ গৰম মছলা দিব 1 চামুচ ভালকে মছলাখিনি মিলাই দিব জ্বলি নাযাবলৈ মই পানী দিছো অকমান পানীখিনি যাতে ভালকে মিলি মছলাখিনিৰ লগত শুকাই যায় নিমখ সোৱাদ অনুসৰি দিব মই 1 পোৱা boneless chicken লৈছো এতিয়া চিকেনখিনি মছলাৰ লগত ভাজিবলৈ দি দিব মিডিয়াম ফ্লেমত দি পেলাই ঢাকন মাৰি দিব ঢাকনখন মাজে মাজে খুলি লৰাই থাকিব যাতে চিকেনখিনি ধৰি নাযায় এয়া আমাৰ চিকেন ৰেডি ৰোলৰ ডোটো মই নিমখ মিঠাতেল আৰু পানী দি আগতে ৰেডি কৰি থৈছো এতিয়া আমি ৰুটি বেলিবলৈ প্ৰিপেয়াৰ কৰো আহক আটাৰ বল বনাই পেলাই বেলা ষ্টাৰ্ট কৰিব ভালকে গুল হোৱালৈকে বেলিব মোৰ ৰুটি গুল হৈয়ে গ'ল এতিয়া গৰম তেৱাত তেল অকমান দি ৰুটিখন ভালকে সেকিব ৰুটিখন সেকি হোৱাৰ পাছত আকৌ গৰম তেৱাখনত তেল দিব তেল গৰম হৈ গলে ফেটি থোৱা ডিমখিনি দি দিব ডিমৰ অমলেটটো যেতিয়া তলত সিজা দেখিব আৰু ওপৰত অলপ জুলীয়া দেখিব তেতিয়া ৰুটিখন দি দিব এতিয়া ৰুটিখন অমলেটৰ সৈতে লাহেকে উল্টাব ফিলিঙৰ কাৰণে পিয়াজ দিব ক্যাপসিকাম দিব জলকীয়া দিব চাট মছলা দিব আৰু নেমু দি ভালকে মিক্স কৰি দিব
এতিয়া আমি মেইন ফিলিংখিনি কৰিম প্ৰথমতে আমি বনাই থোৱা চিকেনখিনি দিম তাৰ পাছত আমি পিয়াজ ক্যাপসিকাম আৰু নেমুৰ মিক্সচাৰটো দি দিম একদম লাষ্টত টমেটো কেচাপ দি দিব আপুনি চিজ বা মেয়নিজো দিব পাৰে হেতু অপচনেল হয় দেখিছেনে ইমান ইজি চিকেন ৰোলটো বনাবলে আপুনিও ট্ৰাই কৰিব বনাবলে আৰু জনাব কেনেকুৱা লাগিলে